ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান পাঠ নম্বৰ 2 খাদ্যৰ উপাদান খণ্ড 1 এই ভিডিঅ'টোৰ শেষত ছাত্ৰ ছাত্ৰীসকলে খাদ্যত থকা বিভিন্ন উপাদানৰ বিষয়ে আৰু খাদ্যৰ বিভিন্ন উপাদানৰ প্ৰয়োজনীয়তাৰ বিষয়ে জ্ঞান আহৰণ কৰিব। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে প্ৰথম অধ্যায়ত খাদ্যৰ বিষয়ে পঢ়িছিলা। আমি প্ৰত্যেক দিনাই মুখ্য আহাৰ হিচাপে 3 সাঁজকৈ খাদ্য খাওঁ আৰু প্ৰতি সাঁজ আহাৰ এবিধ বা বহুবিধ উপকৰণেৰে তৈয়াৰ কৰা হয়, যিবোৰ আমি উদ্ভিদ বা প্ৰাণীৰ পৰা পাওঁ। আৰু সেইবোৰ উপকৰণত আমাৰ শৰীৰৰ বাবে প্ৰয়োজন হোৱা কিছুমান উপাদান থাকে। আৰু খাদ্যত থকা শৰীৰৰ বাবে সেই প্ৰয়োজনীয় উপাদানসমূহক পৰিপোষক বা পুষ্টিকাৰক দ্ৰব্য বুলি কোৱা হয়। খাদ্যৰ মূল পৰিপোষকসমূহ হৈছে কাৰ্বহাইড্ৰেট বা শৰ্কৰা, প্ৰ'টিন, স্নেহ পদাৰ্থ বা চৰ্বিজাতীয় খাদ্য, ভিটামিন আৰু খনিজ লৱণ। ছাত্ৰ ছাত্ৰীসকল, আহাচোন আমি এতিয়া বিভিন্ন পৰিপোষকৰ প্ৰয়োজনৰ বিষয়ে অকণমান জানি লওঁ। কাৰ্বহাইড্ৰেটে আমাৰ দেহত শক্তিৰ যোগান ধৰে, সেয়েহে এইবোৰ খাদ্যক শক্তিদায়ক খাদ্য বুলি কোৱা হয়। কাৰ্বহাইড্ৰেটক শৰ্কৰা বা শ্বেতসাৰ বুলিও জনা যায়। কাৰ্বহাইড্ৰেটযুক্ত কিছু খাদ্য হৈছে আলু, ভাত আৰু চেনি ব্যৱহাৰ কৰা খাদ্যসমূহ। প্ৰ'টিন আমাৰ শৰীৰৰ বৃদ্ধিৰ বাবে প্ৰয়োজন হয়, সেয়েহে প্ৰ'টিনযুক্ত খাদ্যক শৰীৰবৰ্ধক খাদ্য বুলি কোৱা হয়। উদ্ভিদজাত কিছু প্ৰ'টিন হৈছে মাহজাতীয় শস্যসমূহ আৰু প্ৰাণীজাত প্ৰ'টিন হৈছে মাংস, কণী, গাখীৰ ইত্যাদি। কাৰ্বহাইড্ৰেটৰ দৰে স্নেহ পদাৰ্থই আমাৰ দেহত শক্তিৰ যোগান ধৰে। উদ্ভিদজাত স্নেহ পদাৰ্থ হৈছে তেল আৰু প্ৰাণীজাত স্নেহ পদাৰ্থসমূহ হৈছে মাখন, ঘিউ ইত্যাদি। ভিটামিনে আমাৰ শৰীৰটোক বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰে। আমাৰ শৰীৰত প্ৰয়োজন হোৱা বিভিন্ন ভিটামিনবোৰ হ'ল ভিটামিন এ, ভিটামিন বি কমপ্লেক্স, ভিটামিন চি, ভিটামিন ডি, ভিটামিন ই আৰু ভিটামিন কে। ভিটামিন এ আমাৰ চকু আৰু ছালৰ বাবে খুব প্ৰয়োজন। ভিটামিন এৰ কিছু উৎস হৈছে গাজৰ, পালেং শাক, অমিতা ইত্যাদি। ভিটামিন বি কমপ্লেক্স সুস্থ মগজৰ বিকাশ আৰু পৰিচালনাৰ বাবে খুব প্ৰয়োজন। ভিটামিন বি কমপ্লেক্সৰ কিছু উৎস যকৃত, গাখীৰ, কণী ইত্যাদি। ভিটামিন চিয়ে আমাক বিভিন্ন ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ সহায় কৰে। ভিটামিন চিৰ কিছু উৎস হৈছে টেঙাজাতীয় খাদ্য, যেনে নেমু টেঙা, কমলা, বিলাহী, আমলখি ইত্যাদি। ভিটামিন ডি আমাৰ দাঁত আৰু হাড়ৰ বাবে উপযোগী। ভিটামিন ডিৰ কিছু উৎস হৈছে গাখীৰ, কাঠফুলা, মাখন, মাছ। লগতে ভিটামিন ডিৰ এটা মুখ্য উৎস হৈছে সূৰ্যৰ ৰশ্মি। সেইবাবে আমি প্ৰত্যেক দিনাই ৰাতিপুৱাৰ ভাগত সূৰ্যৰ তাপ ল'ব লাগে। ভিটামিন ই আমাৰ ছাল আৰু চুলিৰ বাবে খুব প্ৰয়োজন। ভিটামিন ইৰ কিছু উৎস হৈছে উদ্ভিদজাত তেল, বাদাম যেনে কাঠবাদাম, কাজু বাদাম ইত্যাদি। ভিটামিন কে কেতিয়াবা আমাৰ কটা চিঙা হ'লে তেজ ওলোৱা বন্ধ হ'বৰ বাবে ভিটামিন কে জাতীয় খাদ্য খোৱাটো উচিত। কিছুমান ভিটামিন কে জাতীয় খাদ্য হৈছে কল, বিলাহী, বন্ধাকবি, পিঁয়াজ, শাক পাচলি ইত্যাদি। খনিজ লৱণ শৰীৰৰ সঠিক বৰ্ধন আৰু সুস্বাস্থ্যৰ বাবে খনিজ লৱণৰ প্ৰয়োজন হয়। কিছুমান খনিজ লৱণ যেনে আয়ডিন, ফছফৰাছ, কেলছিয়াম আমাৰ শৰীৰৰ বাবে খুব প্ৰয়োজনীয়। আমাৰ দেহত আয়ডিনৰ অভাৱ নহ'বৰ কাৰণে আমি আয়ডিনযুক্ত নিমখ, কণী, দৈ ইত্যাদি খাব লাগে। ফছফৰাছৰ কিছু উৎস হৈছে গাখীৰ, কণী, বাদাম বা ৰঙালাওৰ গুটি ইত্যাদি। বা আইৰণ আমাৰ দেহত ৰক্তৰ অভাৱ নহ'বৰ বাবে আমি যুক্ত খাদ্য যেনে ডালিম, কলডিল, আপেল এইবোৰ খাদ্য খাব লাগে। আৰু কেলছিয়ামৰ উৎস হৈছে কণী, গাখীৰ ইত্যাদি। এইবোৰ খাদ্যৰ উপৰিও আমি আহযুক্ত খাদ্যসমূহ খাব লাগে। আহজাতীয় খাদ্যসমূহে আমাৰ খাদ্যৰ হজম নোহোৱা অংশ আমাৰ শৰীৰৰ পৰা ওলাই যোৱাত সহায় কৰে। আহজাতীয় খাদ্যসমূহ হৈছে
বিন, ব্ৰকলি, মটৰ, আলু, ফল-মূল, শাক-পাচলি, মাহজাতীয় শস্য ইত্যাদি। আৰু এই খাদ্যবস্তুৰ পৰা পৰিপোষণসমূহ শোষণ কৰাত সহায় কৰে পানীয়ে। সেইবাবে আমি প্ৰত্যেক দিনাই কমেও 7 পৰা 8 গ্লাছ পানী খাব লাগে। ছাত্ৰ ছাত্ৰীসকল, এতিয়া তোমালোকে নিশ্চয় বুজি পাইছা যে আমি সকলো ধৰণৰ খাদ্য খাব লাগে, কিন্তু আমাৰ খাদ্যত সকলো পৰিপোষক সঠিক পৰিমাণত থকাটো প্ৰয়োজন। শৰীৰৰ বাবে প্ৰয়োজন হোৱা সকলো পৰিপোষক সঠিক পৰিমাণে যোগান ধৰা খাদ্যক সুষম আহাৰ বুলি কোৱা হয়। সেয়েহে আমি সুষম আহাৰ খাব লাগে। সুষম আহাৰ খালে সকলো ৰোগ প্ৰতিৰোধ কৰিব পাৰি। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে তোমালোকৰ পাঠ্যপুথিত থকা এই পাঠটি ভালদৰে পঢ়িবা। তাৰপিছত অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহৰ লগতে ইয়াতে দিয়া কাৰ্যকলাপসমূহো কৰিবা। ছাত্ৰ ছাত্ৰীসকল, কাৰ্যকলাপৰ প্ৰথম প্ৰশ্নটো হৈছে তোমালোকে এদিনত খোৱা খাদ্যবস্তুসমূহৰ এখন তালিকা প্ৰস্তুত কৰিবা আৰু তাত থকা পৰিপোষকসমূহৰ নাম লিখিবা। লগতে তোমালোকে খোৱা খাদ্যসমূহত সকলো ধৰণৰ পৰিপোষকসমূহ যদি নাই, তোমালোকে খাদ্যত সেইবোৰ অন্তৰ্ভুক্ত কৰিবা। আৰু দ্বিতীয় প্ৰশ্নটো হৈছে খাদ্যৰ বিভিন্ন উপাদানৰ উৎস আৰু প্ৰয়োজনীয়তাৰ বিষয়ে লিখিবা আৰু লগতে পৰিয়ালৰ সকলো সদস্যৰ লগত আলোচনা কৰিবা। ছাত্ৰ ছাত্ৰীসকল, মই এই পাঠটিৰ দ্বিতীয় খণ্ডটোত কিছু অভাৱজনিত ৰোগৰ বিষয়ে আলোচনা কৰিম। আশা কৰিছোঁ তোমালোক সকলোৱে 2টা ভিডিঅ' ভালদৰে চাবা। গতিকে আজি ইমানতেই সামৰিছোঁ। ধন্যবাদ।